আজি গাড়ীৰ পৰা ষ্টাৰ্ট কৰিছোঁ মিনি ব্লগটো। আমি গৈ আছোঁ ফেঞ্চি বজাৰ। এইফালে ফেৰীত উঠি ল'লোঁ আৰু চাওকচোন ইমান ৰ'দ, তাতে ইমান মানুহ। এয়া আহি পালোঁ ফেঞ্চি বজাৰ। বিহুৰ বতৰ তাতে আৰু ফেঞ্চি বজাৰ নাহিলে ভাল লাগিব জানো? ছোৱালীবোৰে সুধিছোঁ, ফেঞ্চি বজাৰ হ'ল গাৰ্লছৰ ফেভৰেট প্লেচ হয়নে? ইয়াৰিং কালেকশ্যনবোৰ আমিও চাই ল'লোঁ। এতিয়া আমি তিনিজনী ফেঞ্চি বজাৰখন ঘূৰি আছোঁ। এইজনী আকৌ কৈছে বঢ়িয়া বঢ়িয়া। ফেঞ্চি বজাৰ আহি ফুচকা নাখালোঁ তো কি খালোঁ। লাষ্টত কুলফি এটা হাতত লৈ ঘৰ মোৰ, বাই বাই।